Hi guys, welcome to my AK Vlogs. আপোনাৰ AK Vlogs নহয়, এতিয়া বদলাইছো নামটো AK আছামিজ ব্লগাৰ বুলি। আৰু আপোনালোকে চাইছে ইয়াৰ পিছত আমি ফুৰিবলৈ যাম। কলৈ যাওঁ নাজানো। আজি অকল নিখিল আৰু ময়ে যাম। এয়া নিখিল ভাই। আৰু আমি এতিয়া ফুৰিবলৈ যাম। আপোনালোকে চাই থাকিব কলৈ যাওঁ। ফ্ৰেণ্ডছ, এয়া কুলডুঙৰ এটা মন্দিৰ। এয়া কুলডুঙৰ মন্দিৰ আন্ধাৰ হৈছে। আপোনালোকক ভালকৈ দেখুৱাইছে। এয়া বুঢ়াগাঁও থান বুলি লেখা আছে। ইয়াৰ পিছত ভিতৰৰ অংশখিনি দেখুৱাম। তো ফ্ৰেণ্ডছ, এয়া বুঢ়াগাঁও থান। এয়া পিছফালে আৰু ইটাফালে সংঘ এটা আছে পুথিভঁৰাল বুলি। কি পুথিভঁৰাল চাই আহোঁ। ফ্ৰেণ্ডছ, এয়া সতীৰাধিকা পুথিভঁৰাল বুলি আছে। 1957 চনত হৈছিল স্থাপিত। এয়া বাকীখিনি নকওঁ আৰু এয়া বুঢ়াগাঁও থান। ইয়াৰ পিছত আৰু ফুৰিবলৈ যাই আছোঁ আমি। এই বুঢ়াগাঁও থানটো আছে কুলডুঙত। তো গাইজ, মই পথাৰৰ মাজলৈ আহিছোঁ। পথাৰৰ ইয়াত মানে সৰিয়হৰ খেতি কৰিছে। সৰিয়হৰ খেতি আপোনালোকক দেখুৱাইছোঁ। মোৰ পিছফালে আছে এয়া কি সুন্দৰ পৰিৱেশ সৰিয়হৰ। আপোনালোকে ফুলবোৰ দেখিলে কি ধুনীয়া ঠাইখিনি। ভিতৰলৈ যাব পৰা হ'লে ভাল আছিল, কিন্তু ভিতৰলৈ যাব নোৱাৰিম। আৰু এতিয়া আমি আৰু আগলৈ যাই আছোঁ। চাই থাকিব AK আছামিজ ব্লগাৰ। তো গাইজ, এটা বেলেগ ফালে দি আহিছোঁ। ইয়াত এটা বঢ়িয়া অলপ ওচৰি পৰা দেখুৱাম আপোনালোকৰ বেহাৰবোৰ আৰু সৰিয়হবোৰ। ইয়াৰ ফুলৰ আপোনালোকৰ পিছফালে দেখি আছে বোধহয়। আৰু আগলৈ আছে, আগলৈ আপোনালোকৰ এটা ভাল চাই দি আছোঁ ভিডিঅ'। চাই থাকিব। আৰু এটা ধুনীয়া ঠাই পালোঁ। এয়া ধুনীয়া ঠাইটো এয়া চাওক পিছফালে। আৰু এটা পিছফালে সূৰ্যটো আছে কাৰণে আৰু ধুনীয়া লাগিছে। আপোনালোকক দেখুৱাইছোঁ সন্মুখৰ পৰা। চাই থাকিব। আৰু এতিয়া আমি অলপমান ফটো চটো উঠি লওঁ। বঢ়িয়া ধুনীয়া ঠাই না, ফটো চটো উঠি লওঁ। এইখিনি খোলা জেগা। এটা 360 ভিউ চাই লওক আপোনালোকে ইয়াৰ পৰাই। আজি বঢ়িয়া ধুনীয়া ধুনীয়া ঠাই পাই আছোঁ কিন্তু, নহয় নিখিল? একদম ধুনীয়া ঠাই। আৰু আগত যাই আছোঁ, নতুন ধুনীয়া ঠাই পাম। আৰু আগলৈ যাই আছোঁ এতিয়া আগলৈ যাই থাকোঁ আমি। আৰু আমি আগলৈ যাই আছোঁ। ইয়াৰ পিছত আৰু কি ধুনীয়া ঠাই পাম সেইটো কিন্তু নাজানো, কিন্তু আপোনালোকক দেখোঁ আমি কি ধুনীয়া ঠাই পাওঁ। সৰিয়হৰ এয়া লাৰি কিনে ওচৰত থাকি বঢ়িয়া লাগে মানে এইবিলাক সৰিয়হৰ। আৰু ইয়াত অলপমান ফটো চটো উঠি লওঁ। মানে ফটো উঠিছোঁহে, আৰু কি ফটো উঠিম। চলো আৰু আগত দেখি যাওঁ। আগত দেখি আৰু সৰিয়হৰ আছে। আপোনাৰ এটা ভিউ পইণ্ট ভালকৈ দেখুৱাম মাজৰ পৰা। এনেকৈ যাই আছোঁ। এটা সৰু বাট আছে। আৰু আপোনাৰ যোৱা ভিডিঅ'টো কেনেকৈ লাগিছিল ক'ব। আৰু সেইটো ভিডিঅ'টো চাব। সেই ভিডিঅ'টো বহুত ধুনীয়া হৈছে। আৰু এতিয়া আমি আগলৈ যাই আছোঁ। আগলৈ যাই আপোনালোকক সৰু এটা বাট আছে, সৰু বাটেৰে আমি আপোনালোকক লৈ যাম। সৰিয়হৰ মাজৰ পৰা চাৰিওফালে সৰিয়হ সেইবিলাক দেখুৱাম আপোনালোকক। চাই থাকিব AK আছামিজ ব্লগাৰ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব কিন্তু। তো গাইজ, বঢ়িয়া ধুনীয়া ঠাই আছিল। আৰু ইয়াৰ আগত এখন কল বাগান আছে। কল বাগানখনৰ ওচৰলৈ যাই আছোঁ এতিয়া। হয়নে নিখিল? কল বাগানৰ ওচৰলৈ যাই আছোঁ এতিয়া। কল বাগানখন দেখুৱাম। এতিয়া অলপ আন্ধাৰো হোৱাৰ হৈছে ইয়াৰ, সেইকাৰণে স্পেচিয়েল কল বাগানখন আপোনালোকক দেখুৱাম। তাৰপিছত আপোনালোকক মাজৰ সেইগিলা দৃশ্য দেখুৱাম আপোনালোকক। চাই থাকিব। আপোনালোকক দেখুৱাই আছোঁ। লাইন বাই লাইন আছিল। মই অলপ ভিতৰে আহিলোঁ। ভিতৰে কল বাগান বুলি ক'ব নোৱাৰি। ইয়াত মানুহ কোনোবা আছিল চাইডেদি, মানে চাৰিওদে ইয়াৰ চাৰিওফালে মানে কল পুতিছে। আৰু মাজত কিন্তু কল নাই। এয়া চাওক, মাজত কল নাই। আৰু কল বাগান বুলি ক'ব নোৱাৰি, কিন্তু বহুত কল আছে। টেং বুলিও কল বাগান বুলি ক'ব পাৰি। অকল
ইয়াত কল বাগানো হ'ব ক'ব পাৰে আৰু ইয়াত কোনোবা বাহাৰ আছিল সেইকাৰণে নহ'বও পাৰে আপোনালোকক বাহিৰৰ পৰা দেখুৱাইছোঁ এটা ভিউ সেই বহুত দূৰলৈ আছে আৰু ইটোফালে বেছি নাই আৰু এতিয়া বেহাৰৰ মাজলৈ যাবলৈ চেষ্টা কৰিম আপোনালোকক দেখুৱাম বেহাৰৰ মাজলৈ যাবলৈ আগৰ ফালে আৰু মোৰ পিছফালে আছে সিটোফালে যাম বেহাৰৰ মাজত এতিয়া যাই আছোঁ নিখিল আহি আছে চাই থাকিব বেহাৰৰ মাজলৈ যাই আছোঁ তো গাইজ ইয়াৰ সৰিয়হৰ মাজৰ পৰা আজি বিদায় দিলোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'ত প্ৰথমবাৰ আহিছে বা মোক প্ৰথমবাৰ দেখিছে তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈ বাই বাই চি ইউ আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম